Guys, welcome back to my channel yasin.com. আজি আপোনালোকৰ সন্মুখত আৰু এটা নতুন ভিডিঅ' লৈ আহিলোঁ। আপোনালোকৰ এণ্ড্ৰইড ফোনত কেনেকৈ আপোনালোকে থাম্বনেইল বনাব। ইউটিউবত ভিডিঅ' আপলোড দিলে থাম্বনেইল যদি বেয়া হয় তেতিয়া এই বস্তুত কোনেও ক্লিক নকৰে যে এই ভিডিঅ'টো মই চাওঁ, কিন্তু আপোনালোকৰ ভিডিঅ'ত থাম্বনেইলটো যদি ভাল হয় তেনেহ'লে এই ভিডিঅ'ত মানুহে ক্লিক কৰি সেই ভিডিঅ'টোত চায়। সেইবাবে মই আজি থাম্বনেইল বনোৱাটো আপোনালোকক দেখুৱাই দিম। ষ্ট্ৰিক বাই ষ্ট্ৰিক আপোনালোকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰাৰ আগত এটাই ৰিকুৱেষ্ট ফ্ৰেণ্ডসকল, যদি মোৰ ভিডিঅ' কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰা নাই চেনেলখন, তেনেহ'লে চেনেলখন ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' যদি ভাল লাগে তেনেহ'লে এটাকৈ লাইক দিব আৰু যদি পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপোনালোকে এটা এপ ডাউনলোড কৰি ল'ব, ঠিক আছে। মই এপটো অ'পেন কৰি আছোঁ, মই ডিছক্ৰিপশ্যনত দি দিম, ঠিক আছে। ইয়াৰ ভিতৰত আপোনালোকে প্লাছত ক্লিক কৰি দিব, ওপৰত চাৰ্চ বাটনটো আছে, ইয়াত ক্লিক কৰি দিব। দিয়াৰ পিছত 1920x100 এইটো আপোনালোকে থাম্বনেইলটো লৈ ল'ব। লোৱাৰ পিছত যিকোনো এটা বেকগ্ৰাউণ্ডটো চইচ কৰি ল'ব। মই এই বেকগ্ৰাউণ্ডটো চইচ কৰি ল'লোঁ। আপোনালোকৰ ডাটাটো অন থাকিব লাগিব, ঠিক আছে। ইয়াৰ পিছত আপোনালোকে অলপ টানি লৈ এড ফটোত ক্লিক কৰিব। ক্লিক কৰি যিকোনো এটা ফটো লৈ ল'ব। আপোনালোকে ফটোটো লৈ এডত মাৰি দিব। মাৰি দিয়াৰ পিছত অলপ ডাঙৰ কৰি ল'ব এইটো, ঠিক আছে। চাইডত ল'ব। এইটো লোৱাৰ পিছত অলপ আঁতৰলৈ কৰি লওঁ। আপোনালোকে কাটাটো মাৰি দিব। মাৰাৰ পিছত আপোনালোকে মানুহৰ নিচিনা হেডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰিব। ছেভত মাৰি দিব। আপোনালোকৰ ওপৰত ছেভ চাই আছে, আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দিয়াৰ পাছত তেনেকৈ দিয়াৰ পাছত আপোনালোকৰ বৰ্ডাৰটো চইচ কৰি ল'ব। মই বৰ্ডাৰটো অলপ সৰু কৰি লওঁ, ঠিক আছে। কল আহিছে, মই অলপ সৰু কৰি লওঁ। লোৱাৰ পিছত সেইটো আপোনালোকে ওপৰত ৰাইট চিনটো চাই আছে, ৰাইট চিনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে টেক্সত যাব। টেক্সত যোৱাৰ পিছত আপোনালোকে ইয়াত লিখি দিব HD থাম্বনেইল। মই লিখি আছোঁ HD থাম্বনেইলটো দি দিলোঁ। দিয়াৰ পিছত মই এইটো ডান মাৰি দি ইয়াত ৰাইট ক্লিক কৰি দিলোঁ। অলপ ডাঙৰ কৰি লওঁ, এইটো ডাঙৰ কৰি লওঁ, অলপ চাবিটা কৰি লওঁ। লোৱাৰ পিছত এইটো মই এনেকুৱা নহয়, এই বুলি দিওঁ, অলপ হৈ গৈছে। ইয়াত মই এইটো এৰি দিলোঁ। দিয়াৰ পিছত মই যিকোনো এটা কালাৰ চইচ কৰি ল'ব। মই ৰেড কালাৰটো চইচ কৰি লৈ আছোঁ। চইচ কৰাৰ পিছত আপোনালোকে আৰু টেক্সত যাব আকৌ, ঠিক আছে। টেক্সত যোৱাৰ পিছত আপোনালোকে মই লিখি আছোঁ ইয়াত কেনেকৈ বনাব, ঠিক আছে। মই ইয়াত লিখি আছোঁ কেনেকৈ বনাব মানে ৰাইটত ক্লিক কৰি দিলোঁ। অলপ ডাঙৰ কৰি লওঁ, তাৰ লগত মিলাই দিয়াৰ পিছত মই যিকোনো এটা কালাৰ চইচ কৰি লওঁ। এইটো চইচ কৰি লওঁ, নীল কালাৰটো চইচ কৰি ল'লোঁ। লোৱাৰ পিছত আকৌ যদি আপোনালোকে চেনেলখনৰ নাম দিব খোজা তেনেহ'লে চেনেলখনৰ নাম দিব পাবা। মই ইয়াত চেনেলখনৰ নাম দি আছোঁ yasin.com। মোৰ চেনেলখনৰ নাম ইংলিছ লেংগুৱেজ কৰি লওঁ, yasin.com। ডান মাৰি দিলোঁ। ৰেডত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত মই অলপ ডাঙৰ কৰি লওঁ। লোৱাৰ পিছত মই এইটো ক'ত বহাম, এইটো মিল খাই নাছে ন, মোৰে ভাল নালাগে। মই এইটো তলত দিওঁ, ঠিক আছে। তলত দিছোঁ কমটো আৰু এইটো তলত আহিলে এইটো ডাঙৰ কৰি লওঁ। লোৱাৰ পিছত এইটো একেবাৰে নিচত লৈ লওঁ। মই নিচত লৈ আছোঁ। লোৱাৰ পিছত এইটো মই ইয়াত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত আমাৰ ৰাইট চাইডত ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত মোৰ থাম্বনেইলটো তৈয়াৰী হৈ গ'ল। তো মই আগৰ নিচিনা কৰি লওঁ। লোৱাৰ পিছত এটা ফ্ৰী এডিটত ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত ছেভত ক্লিক কৰি দিলোঁ। কালাৰ মাৰি দিলোঁ, ডান মাৰি দিলোঁ, গেলাৰীত মাৰি, ঠিক আছে। মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি